সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল যোৱাকালিৰ পৰা এটা ঘটনা সামাজিক মাধ্যমত খুব বেছি চৰ্চাত আছে কিছু সংখ্যক লোকে বাৰু কি হৈছিল ঘটনাটো জানে আৰু কিছু সংখ্যক লোকে নাজানে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মই চমুকৈ আপোনালোকক ঘটনাটো কি হৈছিল গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিম এতিয়া আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দা মাৰে এজন যুৱকক কি হৈছিল সম্পূৰ্ণ ঘটনাটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ অভিনেত্ৰীগৰাকীয়ে মাজনিশা থিয়েটাৰ কৰ্মশালাৰ পৰা উভতি আহি থকা সময়তে তেওঁ বাহনে খুন্দা মাৰে এজন যুৱকক বৰ্তমান সময়ত যুৱকজন গুৰুত্বপূৰ্ণভাৱে আহত হৈছে আৰু অভিনেত্ৰীগৰাকীয়ে হৈ যোৱা ঘটনাটোৰ ওপৰত ক্ষমা বিচাৰি এটা ভিডিঅ' তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰিছে মই আপোনালোকৰ সুবিধাৰ বাবে সেই ভিডিঅ'টোৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম আপোনালোকে গৈ পিনি চাবগৈ পাৰে ইয়াত মই সম্পূৰ্ণ ভিডিঅ'টো লগাই দিব নোৱাৰোঁ কপিৰাইট ষ্ট্ৰাইকৰ বাবে আৰু এই ঘটনাটোৰ সন্দৰ্ভত নতুন যদি কিবা খবৰ পাওঁ আকৌ সকলোতকৈ আগত দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল নতুন যদি কোনোবা মোক চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহৰ সৈতে মই আকৌ আপোনালোকৰ মাজলৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব